আজি আমি আকৌ এটা উভতি আহিছোঁ নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টো কালিতো দেখিলে আমি বিয়া খাইছিলোঁ। আজি আমি আহিলোঁ আমগুৰি। কালি যে মোৰ লগত ভাত খাইছিলে ৰমেন ভাই, আপোনালোকে গম নাপাব চাগে। তেওঁ আজি চচুবাৰীলৈ আহিলোঁ। এয়া আইটেম চাওক আপোনালোকে আজি। এয়া আছে ভাত আমাৰ মৰমৰ পূৰা, এয়া আছে ছাগলী মাংস, আৰু এয়া আমাৰ মৰমৰ দাইল। দাইল নহ'লে ভাত নহয়, ভাত নহ'লে দাইল নহয়, আপোনালোকে এইটো জানেই। আৰু লগত আছে মাংস। মানে কি মানে মাংস দেখি ৰখিব পৰা নাইতো মই, কিন্তু ৰাৱণ জানেই মানে গৰু খান দিম মানে এতিয়া আপোনালোকে অকল চাওক কেনেকৈ খাম। বন্ধুসকল এয়া দাইল লৈ লৈছোঁ, এয়া অকল ডিম। এয়া আমাৰ কেমেৰামেন হৈছে আমাৰ নবৌ মাক দেই। এয়া আপোনালোকে চাওক এতিয়া খাম। আপোনালোকে নাই খোৱা যদি ভিডিঅ'টো চাই খাব, এতিয়া নাখাব ৰ'ব। আপোনালোকে যদি মোৰ ভিডিঅ' চাই নাই, ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু কমেণ্ট যদি মন যায়, যি মন যায় তাকে মাৰি দিব। ৰাৱণ গৰু যি মাৰে চব মাৰি দিব। কৃষ্ণ দেই, ধুনীয়া বনাইছে দেই। ছাগলী মাংস মানে ৰখিব পৰা নাই, ছাগলী লেখীয়া এনেকুৱাই মানে মজা হৈছে দেই। আলু পিচ খাই গম পাইছোঁ মজা। ধুনীয়া আছে দেই। মাংসটো উলিয়াই দে আৰু মাংস ৰখিছে একদম মজা বনাইছে মাংসটো। বাকী গৰমত কিন্তু মাংসতকৈ বেছি বইল ভাতটো মজা লাগে। আপোনালোকৰ সেইদিনাটো ভিডিঅ'ত দেখিলেই। কিন্তু আলহী গ'লে আহিলেতো গম পায় মাছ মাংস কিবা এটা থাকিবই। সেইটো কাৰণে আজি ছাগলী পাইছোঁ। আৰু মোৰতো ছাগলী ফেভৰেট দেই। মই গাহৰি নাখাওঁ, এক নম্বৰ কথা। ছাগলী মোৰ সেইটো কাৰণে ফেভৰেট। মই ছাগলী পালে এৰি নিদিওঁ। আৰু আমাৰ দৰ্শকখিনিয়ে মানে কি মাংস খায় মোক কমেণ্টত জনাব, কোনে কোনে কি মাংস ভাল পায়। মোৰতো ক'লোৱে মোৰ ফেভৰেট ছাগলী বুলি। মানে মাংসটো এনেকুৱা মজা বনাইছে নাই, মানে মোৰ মুখৰ পৰা আঁতৰাই মানে কথাটো ক'বলৈ মানে মই অকণ বেয়া পাইছোঁ। মানে মুখৰ পৰা আঁতৰি যায়। ফুল মানে নেক্সট লেভেল বনাইছোঁ ন, একদম খাতৰা। খাই মজা লাগিছে। ভাত কেইটামান ল'লোঁ, বেছি নহয় দেই গাইজ, কেইটামান। এয়া আমাৰ মৰমতে অলপ দিছে, হৈ যাব। গাইজ ফাইনেলি আমি লাষ্ট ষ্টেজ পাই গৈছোঁহি। এয়া মাংসটো মানে টেষ্টটো বহুত ধুনীয়া হয়। আৰু মই যে গাইজ পানী খোৱা ভিডিঅ' দিছিলোঁ, চবেই পানী খাইছে নাই মোক ক'ব দেই। পানীটো এতিয়া বহুত প্ৰয়োজন। কিন্তু ভাত খোৱাৰ সময়ত মই পানী নাখাওঁ, আচলতে খাব নালাগে ভাত খোৱাৰ সময়ত পানী। ভাত খোৱাৰ সময়ত পানী খালে মানে ভাল নহয়। সদায় ভাত খোৱা 15-আধা ঘণ্টা মিনিট পিছত খাব লাগে সদায় পানী। মিঠাই এতিয়া প্ৰচেষ্টা চলিছে, মিঠাই নালাগে ইয়াৰ বহুত ধুনীয়া। নাখায় আজিলৈ বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব আৰু বেল আইকন দবাই দিব। মোৰ ভিডিঅ' আহিলে ডাইৰেক্ট পাই যাব। বাই বাই।